আজি এনে এজন সাহসী বিষয়াৰ কথা ক'ম যিজন সাহসী বিষয়া আজি এই ইহ সংসাৰত নাই আনৰ প্ৰাণ সম্পত্তি বচাবলৈ গৈ নিজৰ প্ৰাণ আহুতি দিলে এই বিষয়াজনে এই বিষয়াজনৰ নাম হৈছে সতীশ তেৰণ কালি বৰপেটা জিলাৰ মন্দিয়া বজাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু এই খবৰ পোৱাৰ লগে লগেই সতীশ তেৰণে তেওঁৰ সহযোগীৰ সৈতে সেই জুই নিৰ্বাপনৰ বাবে চেষ্টা কৰিছিল কিন্তু জুই নিৰ্বাপন কৰি থাকোঁতেই তেওঁ নিজৰ প্ৰাণৰ কথা চিন্তা নকৰি আনৰ প্ৰাণ আৰু সম্পত্তি বচাবলৈ গৈ নামি পৰিছিল সেই ভয়ংকৰ অগ্নিকাণ্ডত আৰু হঠাৎ সেই অগ্নিকাণ্ড মাজত ঢলি পৰিছিল সতীশ তেৰণ আনৰ সম্পত্তি আনৰ প্ৰাণ বচাবলৈ গৈ এইদৰেই নিজৰ প্ৰাণ আহুতি দিলে এইজন সাহসী বিষয়াই ASI সতীশ তেৰণ বৰ্তমান আমাৰ মাজত নাই কিন্তু এইজন আৰক্ষী বিষয়াই শিকাই থৈ গ'ল বহু আৰক্ষীক নিজৰ কৰ্তব্য নিজৰ কৰ্মৰাজিৰ জৰিয়তে সততে অসম আৰক্ষীক কুকীৰ্তি অসামাজিক কাৰ্যকলাপ বা বিভিন্ন ধৰণৰ ঘুষখোৰ বাতৰিয়ে সদায় বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হয় কিন্তু অসমত এনে একাংশ অসম আৰক্ষী বা অগ্নি নিৰ্বাপক বাহিনীৰ লোকো আছে যি নিজৰ প্ৰাণৰ কথা নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি এইদৰেই সমাজৰ কাৰণে দহৰ কাৰণে কাম কৰি নিজৰ প্ৰাণ আহুতিও দিয়ে আৰু তাৰে মাজত সতীশ তেৰণো এগৰাকী আছিল সেই সময়ত কি ঘটিছিল কেনেকৈ সেই অগ্নিকাণ্ডৰ ঘটনাত ঢলি পৰিছিল সতীশ তেৰণ তেওঁ এজন সহযোগীয়ে বক্তব্য কৰিছে একচুৱেলি বহুত দুখ লগা কথা যোৱাকালি আমাৰ এজন ইনচাৰ্জ মন্দিয়া ফায়াৰ ষ্টেচনৰ ইনচাৰ্জ চাব অফিচাৰ সতীশ তেৰণ তেখেতে এক্সপায়াৰ হৈ গ'ল জুই নহ'বগৈ যোৱাকালি ৰাতি 3টামান বজাত এটা সেই মন্দিয়া বজাৰ মেইন বজাৰতে জুই লাগিছিল ডাঙৰকৈ সেই জুইটো নুমাবগৈ তাত উপস্থিত হয় আমাৰ ফায়াৰ ষ্টেচন ইনচাৰ্জ সতীশ তেৰণ লগত টীমটো লৈ গৈ পোৱাৰ লগে লগে সেই তেখেতে টীমটো লৈ জুই নুমাবলৈ চেষ্টা কৰি থকা অৱস্থাত অলপ 5-10 মিনিট পিছত দেখা পাওঁ যে পাব্লিকে দেখা পায় আৰু আমাৰ মানুহে গম পায় যে তেখেতে কলেপছ হৈছে মানে পটকৈ পৰি গ'ল মাটিত কি হৈছে গম পোৱা নাই তেনেকুৱা ধৰণৰ তাৰপিছত উঠাই মেলি এম্বুলেঞ্চত লৈ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত পঠিয়ালে হ'ল তাত গৈ পোৱাৰ পিছত আমি ইনফৰ্মেশ্যন ল'লোঁ যে তাত ডক্টৰে ডিক্লেয়াৰ কৰিছে ডেথ